নমস্কাৰ। এটা বহুত আচৰিত ধৰণৰ তথ্য লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। চাওক, মই যদি আপোনাক সোধোঁ আপুনি বৰ্তমান ক'ত আছে, বা আপুনি যদি মোক সোধে মই বৰ্তমান ক'ত আছোঁ, বা যাকেই বেলেগক সোধক ক'ত আছে তেওঁলোক, তো ইয়াৰ উত্তৰটো জানিবলৈ আজি আপুনি আৰু মই অলপ বেলেগ ঠাইত গুচি যাওঁ বলক। আপুনি ভাবি লওক মনতে, ধৰক আপুনি পৃথিৱীৰ পৰা 10,000 কিলোমিটাৰ ওপৰলৈ গুচি গ'ল, বা আপুনি আৰু মই 10,000 কিলোমিটাৰ ওপৰলৈ গুচি গ'লোঁ। এতিয়া আমি তাৰ পৰা পৃথিৱীখন চাম, বা পৃথিৱীৰ আশে পাশে থকা ওচৰে পাজৰে থকা বেলেগ বেলেগ বস্তুবিলাক চাম। কি দেখিব জানেনে আপুনি? পৃথিৱীখন একদম সৰু এটা মাৰ্বলৰ দৰে, তাৰ পৃথিৱীৰ ওচৰে পাজৰে বিভিন্ন ধৰণৰ তৰা, গ্ৰহ, নক্ষত্ৰ, চন্দ্ৰ, সূৰ্য, মংগল চব দেখিব আপুনি। আৰু চাওক, ইমানবিলাক গ্ৰহ, নক্ষত্ৰ, তৰাৰ মাজত এই পৃথিৱী গ্ৰহটোত আপুনি আছে, মই আছোঁ, আমি সকলোৱে আছোঁ। কিন্তু আপোনালোকে কেতিয়াবা ভাবেনে যে পৃথিৱীৰ দৰে এনেকুৱা আৰু ক'ৰবাত কিবা এটা গ্ৰহ আছে বা এনেকুৱা ঠাই আছে যিটো নেকি পৃথিৱীৰ বাহিৰত, আমি যাক চকুৰে দেখা নাপাওঁ, মহাজগতৰ পৰা, আমাৰ পৃথিৱীৰ পৰা মহাজগতৰ বহুত দূৰত, আমি য'ত কল্পনা কৰিব নোৱাৰোঁ, তেনেকুৱা এখন ঠাই আছে নেকি? তেনেকুৱা এটা গ্ৰহ আছে নেকি য'ত নেকি আমাৰ দৰে, আমাৰ মানুহৰ দৰে, যেনেকৈ আমি পৃথিৱীত মানুহ আছোঁ তেনেকুৱা ধৰণৰ কিবা জীৱ থাকিব পাৰে? নিশ্চয় আপোনালোকে দেখিছে বিভিন্ন চিনেমাত, হলিউড মুভি হওক, বলিউড মুভি হওক, এনেকুৱা বহুতো কাহিনী দেখিছে যিবিলাকত এলিয়েনৰ কথা কোৱা হৈছে। কিন্তু এই এলিয়েন আচলতে কি হয়? চাওক, আমি মানুহ, আমি থাকোঁ পৃথিৱীত, আৰু বৈজ্ঞানিকসকলৰ ধাৰণা মতে আমাৰ পৃথিৱীৰ পৰা বাহিৰত, পৃথিৱীৰ পৰা দূৰত, অৰ্থাৎ বহিৰ্বিশ্ব বুলি যাক আমি কওঁ, সেই বহিৰ্বিশ্বৰ জগতত কোনোবা গ্ৰহত যদি আমাৰ দৰে কিছুমান জীৱ বা প্ৰাণী তাত বসবাস কৰি আছে, সেইবিলাকক বৈজ্ঞানিকসকলে কয় এলিয়েন। এতিয়া আপোনালোকে চাওক, আমাৰ মানুহৰ নিয়ন্ত্ৰণ, কণ্ট্ৰল কিমান দূৰলৈ আমি কণ্ট্ৰল কৰিব পাৰোঁ। চাওক, আপোনালোকে জানে বা কিতাপত দেখিছে, চিনেমাত দেখিছে, আগতে মানুহৰ জীৱন ধাৰণ কেনেকুৱা আছিলে। ৰাস্তা ঘাট বা ডিজিটেলাইজেশ্যনৰ কথা যদি কয়, কিমান ধৰণৰ নিম্ন মানদণ্ডৰ আছিলে। কিন্তু বৰ্তমানৰ সময়ত চাওক, আজি আমাৰ ইণ্ডিয়াই চন্দ্ৰলৈ যান পঠিয়াব পৰা হৈছে, মংগল গ্ৰহলৈ যান পঠিয়াবৰ কথা বৈজ্ঞানিকসকলে ভাবি আছে। গতিকে কিমান ডেভেলপ হৈছে। গতিকে আমি ইয়াৰ দ্বাৰা এটা কথা গম পাব পাৰোঁ যে মানুহে হওক বা বেলেগ জীৱ জন্তুৱে হওক, দিনক দিনে তেওঁলোকৰ ডেভেলপমেণ্টটো বাঢ়ি গৈ থাকে, অৰ্থাৎ আগবাঢ়ি গৈ থাকে। তেওঁলোকে পিছলৈ ঘূৰি নাচায়, আগবাঢ়ি যাই থাকে। গতিকে আপোনালোকে চিন্তা কৰক, আমাৰ পৃথিৱীখনত ধৰক মানুহ সৃষ্টি হ'বৰ, মানুহৰ যি এই সভ্যতা সংস্কৃতি, এইটো সৃষ্টি হ'বৰ ধৰক 1 কোটি বছৰ হৈছে, 1 কৰোৰ বছৰ হৈছে। এই 1 কৰোৰ বছৰত আমি মানুহে পৃথিৱীৰ পৰা চন্দ্ৰলৈ যান পঠিয়াব পাৰোঁ, পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ যান পঠিওৱাৰ কথা ভাবিব পাৰোঁ, আমি বতৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, আৰু কিমান কি কৰিব পাৰোঁ এই বিজ্ঞানৰ জৰিয়তে, এই টেকন'লজিৰ জৰিয়তে। কিন্তু আপোনালোকে কেতিয়া ভাবি চাইছেনে, আমাৰ এই পৃথিৱীখন ধৰক আজিৰ পৰা 1 কোটি বছৰ আগতে পৃথিৱীত মানুহ সৃষ্টি হৈছে, তেনেকৈ ধৰক বহিৰ জগতৰ কোনোবা এটা গ্ৰহত আজিৰ পৰা হাজাৰ হাজাৰ কোটি বছৰ আগতে কিবা এটা জীৱৰ সৃষ্টি হৈছে, কিবা এটা প্ৰাণীৰ সৃষ্টি হৈছে যিটো আমাৰ দৰে, আমাৰ লেখীয়া। গতিকে তেওঁলোকৰ প্ৰযুক্তি, তেওঁলোকৰ চিন্তাধাৰা, তেওঁলোকৰ যি বিজ্ঞানৰ প্ৰযুক্তি কৌশল কিমান বেছি উন্নত হ'ব, কিমান বেছি আগবঢ়া হ'ব, আপোনালোকে কল্পনা কৰক। যদি পৃথিৱীত 100 কোটি বছৰৰ ভিতৰত মানুহে পৃথিৱীৰ পৰা চন্দ্ৰলৈ যাব পাৰিছে, পৃথিৱীৰ পৰা মংগল গ্ৰহলৈ যোৱাৰ কথা ভাবিব পাৰিছে, বতৰ নিয়ন্ত্ৰণ কৰিব পাৰিছে, আৰু কিমান কি কৰিব পাৰিছে। গতিকে আপোনালোকে কল্পনা কৰক, অন্য এটা গ্ৰহত যদি 1000 কোটি বছৰ আগতে
য'ত পৃথিৱীত আমাৰ মানুহ সৃষ্টি হোৱাৰ এই 1000 কোটি বছৰ আগতে যদি কিবা এটা জীৱৰ সৃষ্টি হৈছে, তেওঁলোক বৰ্তমান কিমানখিনি ডেভেলপ হৈছে, কিমানখিনি উন্নত অৱস্থাত আছে আমাৰ মানুহৰ তুলনাত আপোনালোকে কল্পনা কৰি চাওক। আৰু তেওঁলোকৰ সেই যি আচৰণ বিচৰণ হ'ব পাৰে বা থাকিব পাৰে নে নোৱাৰে, এইবিলাকৰ ওপৰত বৈজ্ঞানিকসকলে নিৰবিচ্ছিন্নভাৱে প্ৰতিখন দেশৰ বৈজ্ঞানিকে গৱেষণা কৰি আছে। আপোনালোকে হয়তো শুনি আচৰিত হ'ব যে আমাৰ পৃথিৱীৰ বাহিৰতো যে কিবা জীৱ আছে, এইবিলাকৰ ওপৰত বিজ্ঞানিকসকলে দিনে নিশাই অধ্যয়ন কৰি আছে। আৰু এনেকুৱা ধৰণৰ বহু আচৰিত তথ্য পোহৰলৈ আহি আছে মাজে সময়ে, যিয়ে নেকি আমাক হতবাক কৰি থাকে। চাওক, 2017 চনত চাইনা বুলিতো ক'লে জানে, টেকনলজিৰ ক্ষেত্ৰত যিকোনো বস্তুৰ চমক সৃষ্টি কৰাৰ ক্ষেত্ৰত চাইনাৰ চাইণ্টিষ্টসকল বা গোটেই চাইনা দেশখনে টেকনলজিৰ ক্ষেত্ৰখনত আপুনি যিয়েই নাচাওক, মোবাইল চাওক, কম্পিউটাৰ চাওক, যিকোনো টেকনলজি চাওক, তেওঁলোকে সদায় বেষ্ট অফ দ্য বেষ্ট নাম্বাৰ 1 ৱৰ্ল্ডৰ ভিতৰত, পৃথিৱীৰ ভিতৰত। আৰু তেওঁলোকৰ বিজ্ঞানীসকলে 2017 চনত ঘোষণা কৰিলে যে তেওঁলোকে সেই বহিৰ জগতৰ যিবিলাক প্ৰাণী আছে, সেই প্ৰাণীবিলাকৰ লগত তেওঁলোকে কি কৰিব, যোগাযোগ স্থাপন কৰিব, কমিউনিকেশ্যন ক্ৰিয়েট কৰিব। আৰু কেনেদৰে ক্ৰিয়েট কৰিব, অলৰেডি তেওঁলোকে কি কৰিছে, কিছুমান ৰেডিঅ' তৰংগৰ সৃষ্টি কৰিছে। কেনেদৰে, কিছুমান পৃথিৱীৰ ভিতৰতে বহুত ডাঙৰ ৰেডিঅ' ডিস্ক সৃষ্টি কৰিছে, এখন ডিস্ক আৰু কাঁহীৰ দৰে বস্তুত। আৰু সেইটো কি কৰিছে, এটা টেলিস্কোপৰ লগত সংযুক্ত কৰিছে, কানেকশ্যন কৰিছে। সেই টেলিস্কোপটোৰ দৈৰ্ঘ্য আপোনালোকে শুনিলে আচৰিত খাই যাব, প্ৰায় 500 মিটাৰ দীঘল টেলিস্কোপ মানে নিশ্চয় বুজি পাইছে, বা পোৱা নাই যদিও কৈছো, আপোনালোকে নিশ্চয় পূজাত বা দেখিছে কিছুমান এনেকুৱা ধৰণৰ বস্তু আমি পুতলা টাইপ কিনিবলৈ পাওঁ, অলপমান দূৰৰ বস্তু দেখা পাওঁ। ঠিক তেনেকুৱা ধৰণৰ মানে দূৰৰ বস্তু দেখা পোৱা এটা টেলিস্কোপ, বহুত বেছি শক্তিশালী। ভাবি চাওক, 500 মিটাৰ দীঘল এটা টেলিস্কোপৰ লগত তেওঁলোকে সেই ৰেডিঅ' তৰংগৰ যি ডিস্কখন সংযুক্ত কৰিছে। আৰু সেই ৰেডিঅ' তৰংগৰ ডিস্কখনে কি কৰিব, সেই ৰেডিঅ' তৰংগৰ ডিস্কখনে কি কৰিব, কিছুমান ৰেডিঅ' চিগনেল, ৰেডিঅ' তৰংগ এৰি দিব, যিবিলাক মহাকাশৰ বহুত গভীৰৰ পৰা গভীৰলৈ সোমাই যাব। আৰু কি কৰিব, যদি বহিৰ্বিশ্বৰ কোনোবা মহাজাগতৰ কোনোবা ঠাইত, পৃথিৱীৰ দৰে গ্ৰহত আমাৰ দৰে জীৱ বা আমাতকৈ বহুত উন্নত জীৱ জীয়াই আছে বা প্ৰাণী জীয়াই আছে, বা তেওঁলোকে তাত কিবা ৰাজত্ব কৰি আছে, তেওঁলোকৰ জীৱন প্ৰণালী চলাই আছে, তেতিয়াহ'লে তেওঁলোকৰ সেই ৰেডিঅ' চিগনেলৰ দ্বাৰা তেওঁলোকৰ অৱস্থিতি সেই চীনৰ বিজ্ঞানীসকলে ধৰাত পেলাবলৈ সক্ষম হ'ব বুলি দাবী কৰিছে। চাওক, এই কথাটো এনেকুৱা যে সেই জীৱবিলাক আমাতকৈ বহুত বেছি উন্নত হ'ব পাৰে, কিন্তু যদি আপোনালোকে ওলোটাকৈ ভাবি যায়, সেই জীৱবিলাক আমাতকৈ বেছি পিছপৰাও হ'ব পাৰে। এতিয়া আপুনি ভাবি লওক, পৃথিৱীত 1 কোটি বছৰৰ ভিতৰত মানুহৰ সৃষ্টি হৈছে, বা আজি মানুহে 1 কোটি বছৰ পিছত চন্দ্ৰত যাব পাৰিছে, মংগল গ্ৰহত যোৱাৰ কথা চিন্তা কৰিব পাৰিছে, বতৰ নিয়ন্ত্ৰণ কৰিব পাৰিছে। কিন্তু ধৰক আমি 1 কোটি বছৰৰ ভিতৰত আছো এতিয়াও, কিন্তু ধৰক এনেকুৱা কিবা এটা গ্ৰহ আছে য'ত জীৱ বা প্ৰাণী আছে এনেকুৱা, যি নেকি আমাৰ পৰা বহুত বছৰ পিছতহে তেওঁলোকে সৃষ্টি হৈছে। আমি ধৰক সৃষ্টি হৈছোঁ 10 বছৰ আগত, তেওঁলোকে সৃষ্টি হৈছে 10 বছৰ পিছত। গতিকে তেওঁলোকৰ সভ্যতা, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ প্ৰযুক্তি বা কৌশল আমাতকৈ নিশ্চয় বহুত পিছপৰা হ'ব। হয়তো এনেকুৱা হ'ব পাৰে যিবিলাক গ্ৰহত আমাতকৈ বহুত বেছি আগবঢ়া বা আমাতকৈ বেছি প্ৰযুক্তিৰ জীৱ আছে, যিবিলাকক বহিৰ্জগতৰ প্ৰাণী বা এলিয়েন বুলি কয় বৈজ্ঞানিকসকলে, সেইবিলাকে হয়তো এনেকুৱা হ'ব পাৰে পৃথিৱীৰ বেলেগ বেলেগ গ্ৰহ, সূৰ্য, চন্দ্ৰ এনেকুৱাৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ বা তেওঁলোকৰ কণ্ট্ৰল বৰ্তমান কৰিব পৰা সক্ষম হৈছে, যিবিলাক হয়তো এতিয়াও আমাৰ পৃথিৱীৰ বৈজ্ঞানিকে জানিবলৈ সক্ষম হোৱা নাই। সো এইখিনি আছিলে আজিৰ ভিডিঅ'ত, আপোনালোকক জাষ্ট জনাবলৈ চেষ্টা কৰিলোঁ। এইটো এটা খুবেই আচৰিত তথ্য, বৰ্তমান গোটেই পৃথিৱীৰ কাৰণে এটা বহুত ডাঙৰ গৱেষণাৰ বিষয় হৈ পৰিছে। বহিৰ্বিশ্বত বা আমাৰ পৃথিৱীৰ বাহিৰত কোনোবা গ্ৰহত, পৃথিৱীত আমি যেনেকৈ মানুহ হিচাপে জীয়াই আছোঁ, ইমান উন্নত সভ্যতা, সংস্কৃতি, টেকনলজিৰ যুগত আজি বৰ্তমান সময়ত, গতিকে আমাৰ দৰে বা আমাতকৈ বেছি আগবঢ়া বা আমাতকৈ পিছপৰা হ'ব পাৰে এনেকুৱা ধৰণৰ কিবা জীৱ বা কিবা প্ৰাণী পৃথিৱীৰ বাহিৰত, বহিৰ্জগতৰ কোনোবা গ্ৰহত জীয়াই আছে নে নাই, যদি আছে তেওঁলোকৰ অৱস্থিতি কেনেকুৱা, তেওঁলোকে আমাৰ ওপৰত প্ৰভাৱ বিস্তৃতি কৰিব পাৰে নেকি, বা তেওঁলোকে কেতিয়াবা আমাৰ পৃথিৱীৰ মানৱ সভ্যতাৰ ওপৰত আক্ৰমণ কৰিব পাৰে নেকি। অলৰেডি এনেকুৱা ধৰণৰ বহুতো ঘটনা কেমেৰাতে হওক বা চাইণ্টিষ্টসকলৰ, বৈজ্ঞানিকসকলৰ গৱেষণাত
বহুত ধৰণৰ আচৰিত তথ্য পোৱা গৈছে। চ' আপোনালোকে কি ভাবে নিশ্চয় কমেণ্ট কৰি জনাব। এনেকুৱা ধৰণৰ জীৱ থাকিব পাৰে নে নোৱাৰে যিয়ে নেকি আমাক কণ্ট্ৰল কৰিব পাৰে বা আমাতকৈ বহুত বেছি পিছপৰা হ'ব পাৰে, য'ত নেকি তেওঁলোকে সম্পূৰ্ণ নিজৰ ধৰণে নিজৰ জীৱন প্ৰণালী চলাই আছে, আমি আমাৰ কল্পনাৰ বাহিৰত বা আমি য'ত ভাবি নাপাওঁ, আমাৰ ঢুকি নাপায় চিন্তাই। চ' আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে কি ভাবে এই বিষয়ত। আজিৰ ভিডিঅ'টোত এইখিনি জনাবলৈ চেষ্টা কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত পুনৰ আপোনালোকক লগ পাম। তেতিয়ালৈ চাই থাকক আমাৰ ইউটিউব চেনেল টেকন' ইনফো ৱৰ্ল্ড। ধন্যবাদ।